ওদালগুৰি জিলাৰ ধনচিত মৰ্মান্তিক ঘটনা। মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল এটি কণমানি শিশুৰ। চালকৰ অৱহেলাৰ বাবে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। দৰং জিলাৰ ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ধনচিত ট্ৰেক্টৰৰ চেপাত এগৰাকী কণমানি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত AS27C 4479 নম্বৰৰ ট্ৰেক্টৰৰ চেপাত কৰুণ মৃত্যুক সাৱটি লৈ ধনচিৰ দক্ষিণ চুৱাৰা আফচানা খাতুনে। আফচানা খাতুনৰ দক্ষিণ চুৱা LP স্কুলৰ ৩য় শ্ৰেণীৰ ছাত্ৰী আছিল আৰু ঘৰৰ সন্মুখত পথৰ কাষত খেলি থকা অৱস্থাত মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত মৃত্যুক সাৱটি লৈ দক্ষিণ চুৱাৰাৰ আফচানা খাতুনে। এই ঘটনাৰ খবৰ পাই ওৰাং আৰক্ষী থানাত এটা আৰক্ষীৰ দল উপস্থিত হৈ ট্ৰেক্টৰখন ওৰাং থানালৈ লৈ যায় আৰু এই হৃদয় বিদাৰক ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। কওকচোন কি হৈছিল? মই ঘৰত আছিলোঁ। ঘৰত থকাৰ পাছত খবৰ পালোঁ যে ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত দক্ষিণ চুবা গাঁৱত এজন ৮ বছৰীয়া ছোৱালীজনীৰ মাজা চুবা গাঁৱৰে ট্ৰেক্টৰৰ মালিকৰ ড্ৰাইভাৰ এজনে এক্সিডেণ্ট কৰিছে। সেই ছোৱালীজনীৰ অৱস্থা বেয়া, গুৱাহাটী GMC লৈ যোৱা হৈছে। কি নাম ছোৱালীজনীৰ? ছোৱালীজনীৰ নাম আফচানা বেগম হয়। ওৰাং থানাৰ পৰা পুলিচ আহিছিলে, আহি গাড়ীটো লৈ গৈছে থানালৈ। বৰ্তমান ছোৱালীজনীৰ অৱস্থা বেয়া। কি ক'ব এই ক্ষেত্ৰত? কম এতিয়া কথা হ'ল, যিটো ৰাস্তাটো ইমান ভাল নহয়, পকা ৰাস্তা তথাপিও বহল নহয়, আহল বহলটো কম। গাড়ী এটা যেনে তেনে পাৰ হ'ব পাৰে। সৰু পোৱালি স্কুলত অহা যোৱাটো ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা হয়, ৰাইজৰো সমস্যা হয়। গতিকে আৰু ইয়াত ক'বলগীয়া নাই, আৰু গাড়ীও অলপ স্পীড চলায় যিকোনো ড্ৰাইভাৰে। গতিকে ইয়াৰ ওপৰত যান বাহন ব্যৱস্থাও কিবা এটা ব্যৱস্থা ল'ব লাগে, সেইখিনি আৰু।